এইটো আকৌ ভিডিঅ' বহুত দিনৰে আছিলে, মই আপোনালোকলৈ আগবঢ়াই দিবহে পৰা নাছিলোঁ। এতিয়া ঘৰুৱা কামত ব্যস্ত হৈ আছিলোঁ যে সেইকাৰণে আগবঢ়াই দিবই পৰা নাই। বাৰু যি কি নহওকচোন, আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱসনো কেনেদৰে কি কৰিলোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অলপ দেখালোঁ। আপোনালোকে মোৰ ভিডিঅ'ত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই। এইফালে আকৌ ভকতসকলে নাম লৈ আছিলে, আমি আকৌ ধুনীয়াকৈ বহি হাত চাপৰি বজাই শুনি আছিলোঁ। নাম প্ৰসংগৰ সামৰণিৰ পাছতে প্ৰসাদ বিতৰণ কৰিলে। আমাৰ আকৌ ভকতসকলে প্ৰসাদ ভাগ ধুনীয়াকৈ ভগাই দিলে। এইফালে বৌহঁত বহি আছে, ওচৰতে আকৌ বেটাও বহিলে। প্ৰসাদৰ পাছতে আকৌ ভাত সাজৰো দিহা কৰিছে নহয় নামঘৰতে, আমিও একেলগে বহি খাই ল'লোঁ। ভাত খোৱাৰ পাছত আকৌ তামোলটো মেইন, সেইকাৰণে তামোল আৰু পাণ লৈ ল'লোঁ। এইফালে আকৌ আমাক পৰি দেখিছেনে কিমান মৰমত ধুনীয়াকৈ চুমা দি আছে। মোৰ লগত যে কি যে কথা পাতিছে, তাইৰ ভাষাত তাইয়ে বুজি পাব, মইতো বুজি পোৱা নাই, মই এনেও কৰি গৈছোঁ আৰু। বাৰু আজিলৈ আহিছোঁ দিয়কচোন, অন্য এটা মিনি ব্লগত আকৌ লগ পাম আপোনালোক সকলোকে।